Hello guys, welcome to my vlog. প্ৰেমত জেং প্ৰেম কৰিলে জেং কৰিবই লাগিব। মৰ্নিং মাই ইউটিউব ফেম। চ' এতিয়া আপোনালোকে চাই আছে বিকিছ লাইফষ্টাইল ইউটিউব চেনেল আৰু আহি আছে আজি নতুন ভ্লগ যোনটো বহুত মজা হ'ব, পুৰা ইণ্টাৰেষ্টিং কণ্টেণ্ট। চ' গাইজ আমি যাব ওলালো এতিয়া আৰু Yo guys, ডাবল মাছ লগাইছে পিনে যাম এতিয়া, ডিছকাছ হৈ আছে আমাৰ। আৰু মই কৈছোঁ নিমালি গাঁও পিনে যাম, সেইপিনে চবতে শ্বৰ্টেজ ৰুট হয়, কিন্তু তাহাঁতি নেমানে, তাহাঁতি যায় জামিয়া পিনে পা। অঁ চৰি জামিয়া বোলে, ইউনিভাৰ্চিটি পিনে পা। ত' ব'লক আৰু কৰি ল'লোঁ। আৰু এইপিনে দেখিছে মনজিতে আৰু সঞ্জিতে এইপিনে মোৰ বাইকত, আৰু মই গৈ আমি পালোহি এতিয়া। আৰু এইপিনে তেৰু আহি আছে মোৰ বাইকখন লৈ কেনে, মানুহকেইটা বেয়া চাই আছে আৰু মানুহবিলাকে মোক ঘূৰি ঘূৰি চাই আছে, কাৰণ মই চিঞৰি আছোঁ ৰাস্তাৰ মাজত, এনেকৈ কেমেৰাটো চাই আছে। আমি গৈ আছো এতিয়া বগীবিল, আপোনালোকে শুনিছে, কিন্তু আমি গৈ আছো এনেকুৱা এটা ৰাস্তা যোনটো পিনে কোনো নেজানে, এইটো চিক্ৰেট ৰাস্তা পুৰা। আৰু আজি আমাৰ মাজত আছে আমাৰ লগৰ এটা, মই দেখাই দিছোঁ আপোনালোকক, লগ কৰাই দিছোঁ তাক। চব লগ এইপিনে হৈছে ৰাজু, মোৰ লগৰ ৰাজু দেখিছে, আৰু এইপিনে হৈছে তাৰ ভাইক ঋষভ। এইটো চাই লওক ইয়াত, ৰাম ৰাম। এইপিনে পিকে, তাহাঁতৰ চবতছে ডাঙৰ ককায়েক, আৰু এইপিনে মনজিত, মাহীয়েকৰ পুতেক। গাইজ আমি এতিয়া হীৰাক লগ পালো, কিন্তু মই তাক কৈছিলো ৰাজু বুলি, কিন্তু তাৰ আচল নাম গম পালো হীৰা হয়। মানে চলো চলো, পাৰিবা চলো। ৱেলকাম টু মাই ভ্লগ। আজি দেখিছে থাম্বনেইলত দেখিছে যে আমি আজি বগীবিল ব্ৰিজ অহা কথা আছিলে, আৰু এতিয়া দেখিছে মোৰ পিছপিনে আছে বগীবিল ব্ৰিজ। আৰু এইখন হৈছে ইণ্ডিয়াছ লংগেষ্ট ৰেলৱে কাম ব্ৰিজ, আৰু য'ত আছে আপোনাৰ তলত ৰেলৱে ট্ৰেক যায়, আৰু পিনে যায় আপোনাৰ গাড়ী। যেতিয়া দেখিছে মই আপোনালোকক দেখালো ব্ৰিজখন, আৰু এতিয়া আমি ব্ৰিজখনৰ ওপৰত যাব নোৱাৰোঁ, কাৰণ পুলিচে এতিয়া দিয়া নাই যাবলৈ, কাৰণ 5টা বাজিব হ'ল আৰু গোটেই ৰ'দ দি আছে, পোৱা দেৰি হ'ল। চ' নেক্সট টাইম আহিলে মই ওপৰৰ পৰা দেখাম। এতিয়া এনেকৈ আপোনালোকে দেখিছে ব্ৰিজখন, আৰু চ' ব'লক অলপ ফুৰি আহোঁগৈ ব্ৰিজখনৰ তলত। তো গাইজ দেখিছোঁ ওপৰ পিনে গাড়ী চলি আছে, আৰু তলৰ পিনে ৰেলৱে ট্ৰেক। এইপিনে হৈছে ৰেলৱে ট্ৰেক, আৰু মই এতিয়া আৰু এই ওপৰ পিনে চাব পাৰে, ওপৰ পিনে গাড়ী।
কৰিবই লাগিব গ্ৰাফিটি আৰ্ট আপোনালোকে চাব পাৰে সেইদিনা দেখাইছে গাইজ এইটো হৈছে লাভাৰ্ছ পইণ্ট দেখিছে লিখা আছে লাভাৰ্ছ পইণ্ট ইনচাইড বুলি চ' আপোনালোকে কেতিয়াবা গাৰ্লফ্ৰেণ্ড বা কাৰোবাক আনিলে বা লগ কৰিব আহিলে দেখিছে ঋষভ আৰু মনজিত লেকচাৰ দি আছে পুৰা বন্ধ কৰি দাল Welcome to my vlog. Guys, আপোনালোকক আজি মই দিনটো ব্ৰিজে দেখাই থাকিম আৰু এখন ব্ৰিজ পাইছোঁ গাইজ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে টেক কেয়াৰ বাই বাই